Hello everyone. Yeah, আমি আহি পাই গলোহি মাৰ্কেটৰ পৰা। Hello. এয়া লৈ আহিছো ইহঁতৰ পালো কপি পালো ৰিটাৰ্ণ গিফ্ট লৈ আহিছো এবোৰ পেন সেট লৈ আহিছো আৰু এনে ধৰণে পেন্সিলস আৰু ইৰেজাৰ ৰাবাৰ স্কেল আছে এনেকুৱা ধৰণৰ পেকেট পালো আৰু স্কুললে যোৱা ল'ৰা ছোৱালীৰ কাৰণে এটো কামত অহা বস্তুৱে হয় সেইকাৰণে মই ভাবিলো ৰিটাৰ্ণ গিফটত এটোৱে লৈ লওঁ এনেকুৱা ধৰণৰ মই লৈ আহিছো আৰু কি কেন মই এটো আনিলো আৰু পুপুৱে আনিলে এটো জুস কিবা সফট টয় জুস আৰু এফালে এটা পেকেট পৰি আছে এটো এবোৰ বাৰ্থডে হয় সব বাৰ্থডে কাৰণে অনা হৈছে বাৰ্থডে ডেকোৰেশনৰ বস্তু আৰু মই পাটি এটা পালো পাটিটো লৈ আহিছো এয়া পুপুৰ বাৰ্থডে আমি শপিং কৰিলো আৰু কেকটো অৰ্ডাৰ কৰি দিলো আৰু লগতে মানে বাৰ্থডেটো আমি অলপ বাহিৰত পাতিম বুলি ভাবিছো তাৰো আমি বুকিং কৰি থৈ আহিছো আৰু বাৰ্থডে দিনাখন কি হয় আপোনালোকক দেখুৱাই আছো আমি আহিলো খাবৰ কাৰণে ফুড কোৰ্টলৈ তাত মানুহৰ পুৰা ভিৰ বহিবলৈ জায়গা আদখৰ নাই তাৰ লাষ্টত পালো আমি তাতে জায়গা অকমান আৰু এয়া মলৰ মই ভিউটো দেখুৱাইছো আপোনালোকক বহুত ধুনীয়াকৈ সজাই থোৱা আছে তাত ইন্ডিপেন্ডেন্স ডে কাৰণে তাতে এখন ইণ্ডিয়াৰ মেপখনো বনাই থোৱা আছে আৰু লগতে আছে অশোক চক্ৰটো আৰু মানুহ ইমানেই বেছি আজি মানে ঠেলা হেঁচা আৰু এইফালে আমাৰ শপিং হৈ গ'ল এখিনি আহি গ'ল এইটো টাকো বক্স খাবা नहीं और एक है भैया কেনেকুৱা লাগিছে ভালনে আরে এখন কেলে অটৰাই দিলা লৈ যাব বেলেগ মানুহে টেষ্টি মই অকমান কোল্ড ড্ৰিংকস পি লওঁ এইটো পাপৰহে হয় পাপৰৰ ভিতৰত এইবোৰ কিবা কিবি হেৰি ভৰাই দিছে চব্জি কেঁচা চব্জি সোপা দি দিছে আৰু এইটোতো ময়ো ঘৰত বনাই দিব পাৰিম বন্ধাকবি দিছে ঘৰত মায়ে বনাই দিলে এইটো বেয়া আৰু ইয়াত কিনি খাবলৈ ভাল হয় নে পাপৰটোকে কিনি খাবলৈ বহুত ভাল এই ভৰিব এতিয়া पापड़ है पापड़ भरी এইটোতো পাপৰ হয় পাপৰৰ ভিতৰত ভৰাই দিছে ভিতৰত কি আছে এইটো একো নাই এইটো তিয়হ আছে বন্ধাকবি বিলাহী পিঁয়াজ এইকেইটা বস্তু মই বনাই দিম আচ্ছা চিকেন মেয়নিজ আছে এইটো আমি খাবলৈ আনিছো এতিয়া চলে ভটোৰে চিঞৰ বাখৰ লাগিছে একো ক'ব মানে শুনিয়ে নাই এয়া আমি লগতে অৰ্ডাৰ কৰিছোঁ চিকনজি কাৰণ বহুত গৰম পৰিছে আৰু এয়া আমাৰ খোৱা বোৱা হৈ গ'ল আমি ওলাই আহিলোঁ আৰু একেবাৰে মেইন গেটৰ ওচৰতে সজাই থৈছে এয়া অশোক চক্ৰটো আৰু এইফালে সজাই থৈছে ইণ্ডিয়া মেপখন বহুত ধুনীয়াকৈ সকলো মানুহে ইয়াত ফটো মাৰি লৈছে আমিও এখন দুখন ফটো মৰা হ'ল আৰু তাৰ পৰা আমি ওলাই আহিলোঁ আজিলে আহো গুড নাইট আৰু বহুত ভাগৰ লাগিছে এতিয়া আমি বাহিৰতে আমাৰ খোৱা বোৱা সকলো হৈ গ'ল যেতিয়া এতিয়া আমি শুওঁ কাৰণ কাইলৈ 15 আগষ্ট আৰু ৰাতিপুৱা সোনকালে উঠিব লাগিব আৰু ডাঙৰটোৰ আছে স্কুল সি যাব স্কুললে আৰু আমি সোসাইটিৰ ভিতৰতে 15 আগষ্ট সেলিব্ৰেট কৰিম হ্যাপি ইন্ডিপেন্ডেন্স ডে আগতীয়াকে Goodbye. Bye bye.